হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ শিখাজ দিনলিপি চেনেলৰ অন্য এটা ৰেচিপিলৈ। আজি মই ভাপত দিয়া পিঠা বা পিঠাগুড়ি কেক বুলিও ক'ব পাৰে এই ৰেচিপিটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পাব। ভাপত দিয়া পিঠা বনাবৰ কাৰণে ইয়াত মই মিহি মিহিকৈ একাপ গুড় কাটি লৈছোঁ আৰু গুড়খিনি এতিয়া এটা ডাঙৰ বাতিলৈ বাকি দিছোঁ। চাহ খোৱা কাপ এটাৰে মই জোখখিনি লৈছোঁ। আপোনালোকেও জোখ ল'বৰ বাবে একেটা জোখৰ কাপ, বাতি বা মেজাৰিং স্পুন ব্যৱহাৰ কৰিব। ইয়াত এতিয়া মই 5-6 চামুচমান হ'ব বাটাৰ ভালদৰে গলাই লৈছোঁ আৰু এইখন চামুচেৰে মই জোখখিনি লৈছোঁ। বাটাৰখিনিও ইয়াতে এড কৰি দিছোঁ আৰু যদি এইখিনি কাপেৰে জোখে তেতিয়া একাপৰ 4/4 এভাগ হ'ব। এতিয়া গুড় আৰু বাটাৰখিনি ভালদৰে মিক্স কৰি লৈছোঁ। একাপ কুহুমীয়া গৰম গাখীৰ লৈছোঁ আৰু এতিয়া অলপমান গাখীৰ দি গুড়খিনি অকণো গোটা নথকাকৈ চামুচ এখনৰ সহায়েৰে মই এনেকৈ ভালদৰে মিক্স কৰি গৈছোঁ। পানী অলপ দিও গুড়খিনি গলাই ল'ব পাৰে, কিন্তু গাখীৰত বনালে পিঠাটোৰ যিটো আচল টেষ্ট পোৱা যায়, পানীত বনালে অলপ টেষ্টটো কম হয়। গাখীৰ দি এনেকৈ মিক্স কৰি ল'লে পিঠাটোৰ সোৱাদটো বেছি ভাল হয়, গতিকে মই এনেকৈ গাখীৰতে মিক্স কৰি গৈছোঁ আৰু এইখিনি মিক্স কৰিবৰ কাৰণে অলপ সময় লাগে, কিন্তু খুব ধুনীয়াকৈ মিক্স হৈ যায় গোটেইখিনি। এনেকৈ কণ্টিনিউ চামুচ এখনে লৰাই লৰাই এনেকৈ মই মিক্স কৰি গৈছোঁ। প্ৰায় 4-5 মিনিটমান সময় ভালদৰে মিক্স কৰি লোৱাৰ পিছত চাওক গুড়খিনিৰ লগত গাখীৰখিনি ভালদৰে মিক্স হৈ গ'ল। ইয়াত এতিয়া মই ভাত খোৱা চাউলৰ শুকান পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে মই চাহ খোৱা কাপটোৰে একাপ পিঠাগুড়ি এড কৰিছোঁ আৰু এই পিঠাগুড়িখিনি মই ঘৰতে মিক্সিতে খুন্দি লৈছোঁ। আপোনালোকে যিটো আমাৰ পেকেটৰ কিনা পিঠাগুড়ি বা কেঁচা পিঠাগুড়িও বনাব পাৰে। একেলগতে ইয়াত মই আৰু 5-6 চামুচমান হ'ব পিঠাগুড়ি এড কৰি দিছোঁ। এতিয়া মই অলপ অলপকৈ গাখীৰ দি এইখিনি ভালদৰে মিক্স কৰি গৈছোঁ আৰু গাখীৰখিনিও ভালদৰে ঠাণ্ডা হ'ল। যিহেতু আগতে মই গাখীৰখিনি কুহুমীয়া গৰম গাখীৰ ব্যৱহাৰ কৰিছিলোঁ, এতিয়া গাখীৰখিনি যেতিয়া ভালদৰে ঠাণ্ডা হ'ল তাৰ পাছতহে ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি গৈছোঁ। আৰু বিভিন্ন ধৰণে ভাপত দি বনোৱা পিঠাৰ ৰেচিপি আপোনালোকে যদি চাব বিচাৰে চাব পাৰিব। মই এই ভিডিঅ'টোৰ একেবাৰে শেষৰ ফালে ভিডিঅ'খিনি এড কৰি দিম আৰু নহ'লে আপোনালোকে ওপৰৰ আই বাটনটোত ক্লিক কৰি চাব পাৰিব। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি হোৱাৰ পিছত এইখিনি এঘণ্টাৰ কাৰণে এনেকৈ ঢাকি দিম। তেতিয়া পিঠাগুড়িখিনিও আৰু ভালদৰে কোমলিব, তেতিয়া পিঠাটোও খাবলৈ আৰু কোমল হ'ব। পিঠাগুড়ি বেটাৰটো ঢাকি ৰখা প্ৰায় এঘণ্টামান সময় হৈ গৈছে আৰু আজি পিঠাটো ভাপত দিবৰ কাৰণে মই এনেকুৱা এটা ষ্টীলৰ টিফিন বাতি ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াত অলপমান বাটাৰ লগাই চাৰিওফালে ভালদৰে সানি লৈছোঁ, তেতিয়া পিঠাটো উলিয়াবৰ কাৰণে সুবিধা হয়। এনেকুৱা টিফিনৰ সলনি আপোনালোকে কেক বনোৱা যিটো টিন, কেকৰ টিনটোতো বনাব পাৰে। আৰু আজি পিঠাটো ভাপত দিবৰ কাৰণে এনেকুৱা এটা ডাঙৰ চচপেন ব্যৱহাৰ কৰিছোঁ। ইয়াত এতিয়া মই 2 গিলাচমান পানী এড কৰি দিছোঁ। গেছটো অন কৰি দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে হাইত ৰাখি পানীখিনি উতলিবলৈ দিছোঁ। আৰু এনেকুৱা এটা লগতে ষ্টেণ্ড ব্যৱহাৰ কৰিছোঁ। পানীখিনি জাষ্ট ষ্টেণ্ডডালত লাগি থকাকৈ দিব, পানী বহুত বেছিও নিদিব। ইয়াৰ সলনি আপোনালোকে এনেকুৱা সৰু টিফিনৰ ঢাকোন বা প্ৰেছাৰ কুকাৰৰ লগত অহা এনেকুৱা প্লেটখনো ব্যৱহাৰ কৰিব পাৰে। মুঠতে যিটো পাত্ৰই ব্যৱহাৰ কৰে পাত্ৰটো অলপ ওখ হ'ব লাগে। এতিয়া ঢাকোনখন বন্ধ কৰি পানীখিনি ভালদৰে উতল আহিবলৈ দিছোঁ আৰু বেটাৰটো চাওক, দেখি ধৰিব পাৰিছে চাগে বহুত ডাঠ ডাঠ হৈ আছে। ইয়াত এতিয়া মই আৰু 5-6 চামুচমান হ'ব গাখীৰ এড কৰি দিছোঁ। পিঠাগুড়ি এই বেটাৰটো বহুত বেছি ডাঠ বা একেবাৰে পনীয়া কৰি নেপেলাব আৰু গাখীৰৰ জোখটো সঠিককৈ ক'বলৈ অলপ অসুবিধা হয়। আপোনালোকে ভালদৰে যেতিয়া নিজে মিক্স কৰি থাকিব তেতিয়াই গম পাই যাব। আৰু একেবাৰে লাষ্টত অকণমান নিমখ দি দিছোঁ আৰু সৰু চামুচেৰে এচামুচ বেকিং পাউডাৰ দিছোঁ। বেকিং পাউডাৰ বা খোৱা ছ'ডা দিয়াৰ পিছত বেটাৰটো বহুত বেছি সময় বাহিৰত নাৰাখি যিমান পাৰি লগে লগে বেক কৰিব লাগে, নহ'লে পিছত গৈ পিঠাটো বা কেকটো গৈ ভালদৰে নুফুলেগৈ। ইয়াত যদি আপোনালোকে বেকিং ছ'ডা ব্যৱহাৰ কৰে তেতিয়া আধা চামুচ ব্যৱহাৰ কৰিব, সৰু চামুচেৰে মানে ½ টিস্পুন। বেকিং পাউডাৰতকৈ বেকিং ছ'ডাৰ কোৱান্টিটিটো অলপ কম লাগে। এতিয়া অলপমান থপথপাই ল'লোঁ যাতে এক্সট্ৰা এয়াৰখিনি ইয়াৰ পৰা ওলাই যায়। আৰু চাওক চচপেনত পানীখিনিও ভালদৰে উতলিছে। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ আৰু টিফিন বক্সটো সোনকালে ইয়াত বহাই দিছোঁ। এতিয়া ঢাকি দিছোঁ আৰু এইটো 40-45 মিনিটৰ পিছত মই চেক কৰি চাম। 10 মিনিটমানৰ পিছত পিঠাটো যেতিয়া ওপৰটো অলপ টান হ'ল তেতিয়া অলপমান ওপৰত মই এনেকৈ কাজু আৰু চেৰি দি সজাই দিছোঁ। আৰু এই কামটো আমি যিমান পাৰোঁ লৰালৰিকৈ কৰিব লাগে, নহ'লে পিঠাটো যদি বেছি সময়ৰ কাৰণে উদং হৈ থাকে তেতিয়া পিছত গৈ ভালদৰে নুফুলেগৈ। আৰু আপোনালোকে যদি ইচ্ছা কৰে এইটো প্লেইনকৈও ৰাখিব পাৰে। আৰু পানীখিনিও মাজতে এবাৰ চেক কৰি চাব, যদি পানী কমি যোৱা যেন দেখে তেতিয়া আৰু একাপমান গৰম পানী চচপেনটোত দি দিব। খালি পানীখিনিয়ে টিফিনটো মাত্ৰ টাচ কৰি থকাকৈ দিব, মানে টিফিনটোৰ ওপৰলৈকে পানী নিদিব।
এতিয়া মই 45 মিনিটৰ পিছত পিঠাটো চেক কৰিছোঁ। পিঠাটো হৈ যোৱা যেন লাগিছে। এতিয়া মই ষ্টিক এডালৰ সহায়েৰে এনেকৈ চেক কৰি চাম। যদি কেঁচা বেটাৰ লাগি নাহে, এয়া চাওক কেঁচা বেটাৰ লাগি অহা নাই, তাৰমানে পিঠাটো হৈ গৈছে। যদি কেঁচা বেটাৰ লাগি আহে তেতিয়া আৰু 5-10 মিনিটৰ কাৰণে পিঠাটো ল' ফ্লেমতে সিজিবলৈ দিব। পিঠাটো এয়া ঠাণ্ডা হোৱাৰ পিছত প্লেট এখনত উলিয়াই লৈছোঁ আৰু পিঠাটোৰ ছাইডবোৰ এৰাই আছে, গতিকে মই আকৌ বেলেগকৈ কাটিবলগীয়া হোৱা নাই। এইদৰে পিঠাগুড়িৰ লগত গাখীৰ বাটাৰ দি বনালে বহুত টেষ্টি হোৱাৰ উপৰিও বহুত হেল্ডিও হয় ৰেচিপিটো। বিশেষকৈ ইয়াত আমি চেনিৰ সলনি গুড় ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে আগতে এইদৰে বনোৱা নাই, এইবাৰ বিহুত ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পালে ৰেচিপিটো মোক কমেণ্টত জনাব। এতিয়া মই আপোনালোকক কাটি দেখুৱাইছোঁ, কাটোতেই ধৰিব পাৰিছে চাগে, খুব কোমল হৈছে পিঠাটো। আৰু যদি ঘৰত পকা কল থাকে তেতিয়া এটা বা দুটা পকা কল মিক্সিতে একেবাৰে মিহিকৈ পেষ্ট কৰি ল'ব আৰু যেতিয়া আমি বেটাৰটো মিক্স কৰি থাকোঁ সেইটো সময়তে মিক্সিত পিচি লোৱা কল দুটাও এড কৰি দিব। তেতিয়া এই পিঠাটোৰ সোৱাদটো পূৰা দুগুণ বাঢ়ি যায়। যদি আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থ'ব। তেতিয়া মই আহিবলগীয়া সকলোবোৰ ৰেচিপিৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। এটা নতুন ৰেচিপিৰে সৈতে আপোনালোকক আকৌ লগ পাম আৰু আজিৰ এই ৰেচিপিটো শেষৰলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ।